যদি 2026-ৰ আগত যদি আমাৰ কছ ৰাজবংশী জনজাতিৰ যদি জনজাতিকৰণ বা সেপাৰেট আমাৰ ক্ষমতাবোৰ যে কোনো এটা যদি আমি নাপাওঁ তাহলে আমি বিজেপি 100%-ৰ ভিতৰত 100% বৰ্জন কৰিম। এই ধৰণৰ ৰাজনীতি নচলিব, কাৰণ বিজেপি চৰকাৰৰ ৰাজনীতি আমি বুজি পাইছোঁ। বিজেপি চৰকাৰ বুজি ভাবে যে কছ ৰাজবংশী তো হিন্দু আৰু হিন্দু মানুহে ভোটটো বিজেপিকে দিব, কিন্তু নহয়। আমি ৰাজবংশী সংগঠনটো এটা আমি সিদ্ধান্ত লৈছোঁ, আমি কোনো ধৰণৰ বুজাবুজিত নাহোঁ। আমি যদি জনজাতিকৰণ নাপাওঁ আমি বিজেপি বৰ্জন কৰিম আৰু আমি ভোট যদি প্ৰয়োজনত লাগে আমি নটাত ভোট দিম। এইটোৱে মোৰ মন্তব্য। আমি আমাৰ জাতিৰ পৰা আমি এটা প্ৰশ্ন কৰিছোঁ, কিয় আমি এই ডাইনেষ্টিকৰ কিতাপটো আমি নাপাওঁ, বা কিয় প্ৰতিখন স্কুলত প্ৰতিখন কলেজত আমাৰ এই ডাইনেষ্টিকৰ চিলাৰায়ৰ বৈশ্য মহাবীৰ চিলাৰায়ৰ কিতাপখন পোৱা নাযায়, কিয় নপঢ়ায়? আমি এইটো প্ৰশ্ন কৰিছোঁ চৰকাৰক। এই যে বিজেপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰ হওক আমি প্ৰশ্ন কৰিছোঁ, আজি এই জাতিটোৰ লগত কিয় ইমান ৰাজনীতি চলি আছে? আজি আমি দেখা পাইছোঁ এই জাতিটোৰ লগত প্ৰৱচনা খালি ললিপপৰ ওপৰত ললিপপ, ললিপপৰ ওপৰত ললিপপ। ইলেকশ্যন আহিলে কয় আমি দিম, ইলেকশ্যন গুচি যায় পিছত কোনো খবৰ নাই। আজি বিজেপি চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী ছাৰক আমি কওঁ, সংগঠনৰ জাতীয় সংগঠনৰ পৰা প্ৰশ্ন কৰিছোঁ। যেতিয়া যে ফাৰ্ষ্ট বিজেপি চৰকাৰ আহিছিলে অসমত তেতিয়া কৈছিলে 6 महीने के अंदर जनजातिकरण करा देंगे कछ राजवंशी जनगोष्ठी का, लेकिन क्या हुआ? 3 टाइम चला गया, लेकिन आज तक कछ राजवंशी जनगोष्ठी एसटी अभी तक नहीं हुआ है। हम लोग का कुछ भी डिमांड पूरा नहीं हुआ है। आम लोग केতিয়াও আমি কেএসি খোজা নাই, কেএসিটো কিয় দিছে আমাক? আজি এই জাতিটোক কিয় এনেকুৱা প্ৰৱচনা কৰি আছে? আজি বিজেপি চৰকাৰক আমি হুকানি দিব খুজি আছোঁ, আমি হুকাই দিব খুজি আছোঁ যে এই জাতিটোৰ লগত এই ৰাজনীতি নচলিব আৰু এই জাতিটো বুজি গৈছে। কাৰণ আপোনালোকে যেতিয়াই ইলেকশ্যন আহে তেতিয়া কি কয়, আমি এইবাৰ 99% হৈ গৈছে জনজাতিকৰণৰ কাম, 1% বাকী আছে, 0% বাকী আছে। এইবিলাক কথা শুনি 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 আমাৰ ভাগৰ লাগিছে। আমি কিমান শুনিম? আমি এইবাৰ বিশ্বাস নাইকিয়া হৈ গৈছে। আমি বিজেপি চৰকাৰৰ পৰা হওক কংগ্ৰেছ চৰকাৰৰ পৰা হওক আমি এটা সিদ্ধান্ত লৈছোঁ, কছ ৰাজবংশী জনগোষ্ঠীয়ে আমি যুৱ সমাজে এটা সিদ্ধান্ত লৈছোঁ যে আমি বিজেপি হাতা কছ ৰাজবংশী বাচাও শ্লোগান আমি আৰম্ভণি কৰিম। আমি কছ ৰাজবংশী অধিষ্ঠ অঞ্চলত কোনো অঞ্চলত আমি বিজেপি সোমাব নিদিওঁ আৰু ন অস্থি ন ভোট। এতিয়া আমি কোনো ধৰণৰ কছ ৰাজবংশী জনগোষ্ঠীয়ে কোনো মানুহে এনেকুৱা আমি ধৰণৰ প্ৰচলনত নাযাওঁ যে আমাক তাক ভোট দিব লাগিব, সিক ভোট দিব লাগিব। যি ৰাজনীতিয়ে আমাৰ সমস্যা সমাধান কৰিব, আমাৰ জনজাতিকৰণ কৰি দিব পাৰিব, সিকে আমি ভোট দিম। অন্যথা লাগে আমি এইবাৰ নটাত ভোট দিম। আমি অসমত বুলি নহয়, অসম ৱেষ্ট বেংগল আজি আপোনালোকে বুজি লওক, ৰাজবংশী জনগোষ্ঠীটো খালি অসমত নহয়, আজি অসম, মেঘালয়, এই বিহাৰ, আজি কামৰূপ কিং অফ কিংডম। আজি ক'বলৈ গ'লে 23 আজি 23জন আমাৰ মহাৰাজা আছিলে কছ ৰাজবংশী জনগোষ্ঠীৰ। 1200ৰ পৰা এই 1200, 1500 এই ইমান হিষ্ট্ৰিকেল আপোনালোকে চাওক, গুগলত আপোনালোকে পুৰণি ইতিহাসৰ কিতাপখনত চাব এই কিংডমৰ কিমান হিষ্ট্ৰিকেল আছিলে, কিমান ৰাজা আছিলে। এই নৰনাৰায়ণৰ পৰা, নৃপেন্দ্ৰ নাৰায়ণৰ পৰা, যোগেন্দ্ৰ নাৰায়ণৰ পৰা, বিশ্ব সিংহৰ পৰা, আমাৰ শুক্লধ্বজ চিলাৰায়ৰ পৰা। কিন্তু সেই জনগোষ্ঠী কছ ৰাজবংশী জনগোষ্ঠীৰ আমি জনগণ আজি চৰকাৰৰ তাতে আমি ভিক্ষা কৰিব লগা হৈছে। কিয়? আজি আপোনালোকে চৰকাৰে ভাবিছে নেকি যে কছ ৰাজবংশী জনগোষ্ঠীত ব্লাডত চিলাৰায়ৰ ব্লাড নাই নেকি? যদি ভাবিছে এইটো ভুল, কাৰণ আমাৰ ব্লাডত এতিয়া চিলাৰায়ৰ ৰক্ত আছে। আমিও যুদ্ধ কৰিব পাৰোঁ, কাৰণ আমি ক্ষত্ৰিয় আৰু আমি অলৰেডি আমি কিন্তু ক্ষত্ৰিয়ৰ আমাৰ চিনাক্তকৰণ আছে, আমি যুদ্ধ কৰিব পাৰোঁ। কিন্তু এই জাতিটো সহজ সৰল জাতি, আজিলৈকে এই জাতিটো কাৰো কোনো ক্ষতি কৰা নাই। আজিলৈকে গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰি আছোঁ। কিন্তু অন্যথা যদি বিজেপি চৰকাৰ ভাবিছে যে কছ ৰাজবংশী জনগোষ্ঠী খালি গণতান্ত্ৰিকে বুজি পায় ভাষা, কিন্তু নহয়। আমি যুৱ সমাজে বুজি পাইছোঁ, আমাৰ লগত যদি এনেকুৱা ৰাজনীতি চলি থাকে আৰু তাহলে আমি এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ, প্ৰয়োজনৰ সাপেক্ষত শিলিগুৰিৰ পৰা আমি গুৱাহাটীলৈকে কছ ৰাজবংশী জনগোষ্ঠী যিমান আছোঁ, নেপালৰ পৰা, বিহাৰৰ পৰা, মেঘালয়ৰ পৰা, অৰুণাচলৰ পৰা যিমান কছ ৰাজবংশী জনগোষ্ঠী আছোঁ, আমি ৰাজপথলৈ ওলাই আহিম। যদি বিজেপি চৰকাৰৰ দম থাকে, আপোনালোকৰ চৰকাৰৰ যদি গুলি ইমান আছে, তাহলে আপোনালোকে গুলাই হত্যাই কৰি মাৰক। যদি প্ৰথমত এই জাতিৰ হৈ যদি দেহত্যাগ দিব লাগে, প্ৰথমত মোৰ ঘৰৰ পৰা মই আগত দেহত্যাগ কৰিম, এই জাতিৰ পৰা প্ৰথম দেহত্যাগ মই কৰিম। কাৰণ মই ইমান দেখিছোঁ বা আমি ইমান দেখা পাইছোঁ, আমাৰ জাতিৰ
নেতৃবৃন্দকো মই কৈ দিম, মোৰ যিমান বন্ধুসকল আছে, নেতৃবৃন্দসকল আছে, সকলোকে এটা কথা কৈ দিম, দাদাসকলক এটা কথা কৈ দিম যে আপোনালোকে যদি ৰাজনীতিত এইবাৰ যদি কোনো নেতৃবৃন্দই যদি এই বন্ধ উঠোৱা আৰু আপোনালোকে যদি বিজেপিৰ কোনোবা কাষত যায় যদি পইচা লোৱা আমি দেখা পাওঁ, প্ৰথমতে আপোনালোকৰ ব্যৱস্থা আমি জনগণে ল'ম আৰু ৰাজবংশী জাতিয়ে আপোনালোকৰ ব্যৱস্থা আমি ল'ম। আৰু এটা কথা, আমি বিজেপি চৰকাৰক এটা হুঁকিয়ানি দিব খুজিছোঁ, এটা কথা যে বিজেপি চৰকাৰে আপোনালোকে বুজি ল'ব। অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী সন্মিলনৰ চেণ্ট্ৰেল কমিটিৰ মই সভাপতি, কেন্দ্ৰীয় সভাপতি। তো আজি প্ৰেছ মিট দিয়াৰ উদ্দেশ্য এটাই যে আমি বহুত দীৰ্ঘদিন ধৰা এটা আন্দোলন জনজাতিকৰণ আৰু পৃথক মমতাপুৰ দাবীৰ আমি দেখা পাইছোঁ 1947 পৰা এই প্ৰতিখন সংগঠন ক'ব মানে প্ৰতিটো ৰাজনীতিয়ে, কংগ্ৰেছ চৰকাৰে হওক, বিজেপি চৰকাৰে হওক, প্ৰতিটো ৰাজনীতিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত প্ৰতাৰণা কৰি আছে। আজি ৰাজনীতিটোক এনেকুৱা ধৰণৰ মানে এটা দাবাই ৰাখা, মানে ভিতৰত পেলাই দিয়া এটা চেষ্টা চলি আছে এই দেশটো স্বাধীন হোৱাৰলৈকে, মানে আৰম্ভণিৰ পৰা। কাৰণ প্ৰথমতে ক'বলৈ লাগে, আজি আমাৰ কোচ ডাইনেষ্টিক ক'বলৈ গ'লে অল ৱৰ্ল্ডৰ ভিতৰত নাম্বাৰ 1 এজন যদি 3জন আছিলে। প্ৰথমত আছিলে আমাৰ বিশ্ব মহাবীৰ চিলাৰায়, 2 নম্বৰ হ'ল নেপোলিয়ন বটাপাৰ্ট, 3 নম্বৰ ছত্ৰপতি শিৱাজী। আজি দুটা বীৰৰ প্ৰতিখন ভাৰতবৰ্ষত প্ৰতিটা ঠাইত কিতাপ পোৱা যায়, কিন্তু আমাৰ কোচ ডাইনেষ্টিকৰ বই পোৱা নাযায়, কিতাপটো পোৱা নাযায়। কিয়?